জলসিঞ্চন বিভাগ হাই হাই অসম চৰকাৰ মুৰ্দাবাদ জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত হাই হাই জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত পদত্যাগ কৰক। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত পূব গোসাইগাঁৱত দুলনি নৈৰ ভয়ংকৰ খহনীয়া অব্যাহত আছে। প্ৰতিদিনে নৈৰ বুকুত বিলীন হৈছে সেউজীয়া কৃষিভূমি। খহনীয়াৰ কবলত পৰিছে কোটি টকীয়া জলসিঞ্চন প্ৰকল্প। জলসিঞ্চন প্ৰকল্পটোৰ আধা অংশ ভাঙি নৈৰ বুকুত জাহ গৈছে। তৎসত্ত্বেও কোনো গুৰুত্ব নাই ৰাজ্যৰ বিয়াগম জলসম্পদ বিভাগৰ। শুকুৰবাৰে আমচুৰ দক্ষিণ বিজনী আঞ্চলিক সমিতিৰ উদ্যোগত দুলনি নৈৰ খহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হাই হাই, জলসম্পদ বিভাগ হাই হাই, খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক, জলসম্পদ মন্ত্ৰী হাই হাই, উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰী মুৰ্দাবাদ আদি শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ দাবী জনায়। দুলনি নৈৰ যিটো গৰাখহনীয়াৰ সৃষ্টি হৈছে এই গৰাখহনীয়াৰ ফলস্বৰূপে মানে ইয়াত শহ বিঘা কৃষিভূমি সম্পূৰ্ণৰূপে অলৰেডি বহুত বিনষ্ট হৈ গৈছে আৰু বহুত যিটো হাৰত ভাঙি আছে ইতিমধ্যে বহুত ভাঙি গৈছে আৰু যিটো আমাৰ পিছফালে যিটো গাঁও আছে এই গাঁওটো সম্পূৰ্ণৰূপে উঠি যোৱাৰ উপক্ৰম হৈছে। তো স্থানীয় ৰাইজে ইয়াত শংকাত ভুগিছে আৰু এই ক্ষেত্ৰত আমি যিটো দেখা পাইছোঁ মানে জলসম্পদ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু ইয়াৰ আৰু দুৰ্ভাগ্যৰ বিষয় যে এই গৰাখহনীয়াৰ কথাটো স্থানীয় যিটো বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ জলসিঞ্চন বিভাগৰ কৰ্তৃপক্ষ তেওঁলোকক বাৰম্বাৰ অনুৰোধ কৰা সত্ত্বেও বা তেওঁলোকক জনোৱাৰ পিছতো তেওঁলোকে ইয়াৰ কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। আৰু আমাৰ স্থানীয় যিজন সন্মানীয় বিধায়ক আব্দুল হাই নাগৰী ডাঙৰীয়া তেখেতক আৰু কি ক'ম নিমাতি কয় না মানে তেখেতে যে ইয়াৰ পৰা নিৰ্বাচিত হৈছে তেওঁৰ যে এটা দায়িত্ববোধ আছে তেওঁৰ দায়িত্ববোধৰ প্ৰতি কোনো কাণ সাৰ নাই। আকৌ অনুৰোধ জনাইছোঁ যে এতিয়াও যিটো বিধানসভাৰ অধিৱেশন চলি আছে আপুনি এই সমস্যাসমূহ এতিয়া উত্থাপন কৰক আৰু অতি শীঘ্ৰেই ইয়াৰ যদি কিবা স্থায়ী সমাধানৰ ব্যৱস্থা কৰা যায় তাৰ কাৰণে জলসম্পদ বিভাগক আহ্বান জনাওক আৰু আমিও আহ্বান জনাইছোঁ জলসম্পদ বিভাগক যাতে এই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে মানে উপযুক্ত পদক্ষেপ হাতত নিজে দেখিছে যে আজি ইয়াত কোটি টকীয়া জলসম্পদ প্ৰকল্পটো ইয়াত আছে যিটোৰ জৰিয়তে এই অঞ্চলৰ কৃষিজীৱী ৰাইজে কৃষকে তেওঁলোকে নিজৰ খেতিত পানী দিব পাৰিছিলে আৰু যাৰ ফলস্বৰূপে ইয়াত খেতি কৰি পেলাই বহু কৃষকে লাভৱান হৈছিল। কিন্তু এইখন ভাঙি যোৱাৰ পিছতে আজি এই অঞ্চলৰ কৃষকে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব আৰু শহ কৃষিভূমি যিহেতু ইতিমধ্যে নদীত জাহ গৈছে আৰু বিভাগীয় কৰ্তৃপক্ষই তথা অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী কোনো ধৰণৰ গুৰুত্ব ইয়াত দিয়া পৰিলক্ষিত হোৱা নাই আৰু যাৰ ফলস্বৰূপে আজি আমি দক্ষিণ বিজনী আঞ্চলিক আমচুৰ উদ্যোগত আজি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি স্পষ্টভাৱে তেওঁলোকক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে এটি বিজ্ঞানসন্মতভাৱে এটি ব্যৱস্থা গ্ৰহণ কৰক। অন্যথাই এই অঞ্চলৰ যি কৃষিভূমি বা এই অঞ্চলৰ যিটো মানে মানুহ বসবাস কৰা যি গাঁও এই গাঁওখন এটা সময়ত সম্পূৰ্ণভাৱে জাহ যাব। গতিকে কোনো ধৰণৰ গাঁৱৰ চিনবিন নাথাকিব। গতিকে গাঁওখন সম্পূৰ্ণৰূপে পানীত জাহ যোৱাৰ আগতে বা এই কোটি টকীয়া প্ৰকল্পটো সম্পূৰ্ণৰূপে পানীত জাহ যোৱাৰ আগতে যাতে বিভাগীয় কৰ্তৃপক্ষই এটি গুৰুত্ব প্ৰদান কৰে বা এই অঞ্চলৰ বানপানী গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে যাতে এটি ব্যৱস্থা গ্ৰহণ কৰে, যাতে নদীত প্ৰটেকশ্যন বান্ধ দিয়াৰ যাতে ব্যৱস্থা কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথাই আমচে ইয়াতকৈ আৰু বিকল্প গণতান্ত্ৰিক আন্দোলন কৰি তুলিবলৈ পাৰিম। কলগাছিয়াৰ পৰা মুজাম্মেল হুছেইন আৰু ককিলাৰ পৰা আছাদুল ইছলামৰ ৰিপৰ্ট, নিউজ 9 অসম।